দাক্ষিণাত্যৰ সুপাৰষ্টাৰ আল্লু অৰ্জুন পুষ্পা খ্যাত আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে আৰু কেইমুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ জনাইছো কাৰণ যেটো সময়ত পুষ্পাৰ জয় সমগ্ৰ দেশজুৰি দেখিবলৈ পোৱা গৈছে পুষ্পা 2 সিনেমাখনে ইতিমধ্যে সমগ্ৰ দেশজুৰি খলবনি সৃষ্টি কৰিছে সেই সময়তে পুষ্পা 2 অভিনেতা সুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে পদপিষ্ঠৰ ঘটনাৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে পুষ্পা খ্যাত অভিনেতাজনক 4 ডিসেম্বৰত হায়দৰাবাদত পুষ্পা 2 প্ৰিমিয়াৰ শ্বট পদপিষ্ঠ হৈ এগৰাকী মহিলাৰ মৃত্যু হৈছিল এই ঘটনা সন্দৰ্ভত আল্লু অৰ্জুনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছিল মহিলাগৰাকীৰ মৃত্যুৰ ক্ষতিপূৰণ হিচাপে 50,000 টকা প্ৰদানৰ ঘোষণা কৰিছিল আল্লু অৰ্জুনে এই মুহূৰ্তত জনাইছো এটা ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ জনাইছো দাক্ষিণাত্যৰ সুপাৰষ্টাৰ পুষ্পা খ্যাত সুপাৰষ্টাৰ আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো 4 ডিসেম্বৰত হায়দৰাবাদত পুষ্পা 2 প্ৰিমিয়াৰ শ্বট পদপিষ্ঠ হৈছিল এগৰাকী মহিলা আৰু মৃত্যু হৈছিল এগৰাকী মহিলাৰ আৰু সেই সময়তে সেই যে গোচৰ ৰুজু কৰা হৈছিল আল্লু অৰ্জুনৰ বিৰুদ্ধে সেই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতাজনক এই মুহূৰ্তত আটাইতকৈ বিগ ব্ৰেকিং নিউজ আমি জনাইছো কাৰণ এইটো সময়ত বৰ্তমান যেহেতু 5 তাৰিখে 5 ডিসেম্বৰত পুষ্পা 2 ৰিলিজ হৈছে পুষ্পা 2 জৰ সমগ্ৰ দেশজুৰি দেখিবলৈ পোৱা গৈছে সিনেমা হলত হাজাৰ হাজাৰ অনুৰাগী গৈ উপস্থিত হৈছে দৰ্শক ৰাইজ কৈ পুষ্পা 2 উপভোগ কৰিছে আৰু এনে সময়তে পুষ্পা 2 যে হিৰো অভিনেতা পুষ্পা খ্যাত অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰিছে হায়দৰাবাদৰ সংখ্যা ছবিগৃহত সংঘটিত ঘটনা সন্দৰ্ভত দক্ষিণৰ সুপাৰষ্টাৰ আৰু পুষ্পা 2 অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছে 4 ডিসেম্বৰত ছবিখনৰ প্ৰদৰ্শনৰ সময়ত পদপিষ্ঠ হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ ঘটনাৰ সন্দৰ্ভতে 35 বছৰীয়া মহিলাগৰাকীৰ নিহত হৈছিল সেই ঘটনাটোত আৰু লগে লগে আন কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছিল আৰক্ষীয়ে ঘটনাটোৰ বাবে আল্লু অৰ্জুন আৰু ছবিগৃহৰ মেনেজমেণ্টৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ঘটনাটোৰ সন্দৰ্ভত ছবিগৃহৰ গৰাকীকে ধৰি 3জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে